তো নমস্কাৰ বন্ধুসকল, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা বহুত ভাল লগা কথা ক'লে। আপোনালোকৰ ওচৰত কেনেকুৱা লাগে প্লিজ কমেণ্ট এটা কৰি জনাব। আৰু কথাটো হৈছে যে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখনে চিনেমা হলৰ পৰা অসমৰ ৰাইজে টিকট বা বিভিন্ন ধৰণৰ যিটো ট্ৰেনজেকশ্যন হয় তাৰ পৰা ৩২ কোটি টকা আহৰণ কৰিছে। এই ৩২ কোটি টকাৰ বিপৰীতে ৰাজ্য চৰকাৰে লাভ কৰা ২ কোটি ৯০ লাখ টকাৰ GST আজি বা অহাকালি আমি কলাগুৰু ফাউণ্ডেশ্যন যাক জুবিন গাৰ্গে স্থাপন কৰিছিল তালৈকে আমি হস্তান্তৰ কৰিম। ইতিমধ্যে পুঁজি বিত্ত বিভাগে মুকলি কৰি দিছে। আজি বা অহাকালি আমি ২ কোটি ৯০ লাখ টকা যিটো ষ্টেট GST আমি কালেক্ট কৰিছিলোঁ তাক আমি অহাকালি কলাগুৰু ফাউণ্ডেশ্যনলৈকে উভতাই দিম। এইটো আমাৰ জনপ্ৰিয় আমাৰ হাৰ্টথ্ৰব জুবিন দা যি অন্তিমখন চিনেমা আছিল ৰৈ ৰৈ বিনালে চিনেমাখনে প্ৰায় ৩২ কোটি টকা লাভ কৰিছিল। তাৰ যোনটো GSTৰ যোনটো পইচাটো সেইটো অসম চৰকাৰৰ ওচৰলৈ গৈছিল ২ কোটি ৯০ লাখ টকা মান হ'ব আইডিয়া। আৰু সেই পইচাটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছে যে কলাগুৰু ফাউণ্ডেশ্যনত সেই পইচাটো ডিপজিট কৰি দি দিব। কলাগুৰু ফাউণ্ডেশ্যনটো কি সেইটোতো আকৌ মই বেলেগকৈ ক'ব নালাগে, সকলোৱে জানে, ছবি জুবিন অনুৰাগী সকলোৱে জানে কলাগুৰু ফাউণ্ডেশ্যনত কি হয়। আৰু সেই কথাটো মই নিজে কোৱা কথা নহয়, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে ছ'চিয়েল মিডিয়াৰ আগত কৈছে। আপোনালোকে কথাটো এবাৰ শুনি লওক, বুজি লওক, তাৰপিছত আপোনালোকৰ বহুমূলীয়া কমেণ্ট আগবঢ়াব আৰু ভিডিঅ'টো আন এজনলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।